फ्रेंड्स पुनर्बार स्वागतम जनाइছো মোৰ ইউটিউব চেনেললৈ আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছো এটা চিকেন আৰু দৈ ৰেচিপি বলকটো যাও আমি ৰেচিপিটো কেনেকৈ তৈয়াৰ কৰো ইয়াতে আমি দৈ লৈছো 5 চামুচ এই দৈখিনি ভালদৰে আমি ফেটি ল'ব লাগিব এটা ভালদৰে ফেটি লোৱাৰ পাছত আমি ইয়াত বাকিখিনি মিশ্ৰণ দি দিম ইয়াতে দিম এতিয়া আমি সৰু চামুচেৰে এচামুচ হালধি গুড়ি না সোৱাদ অনুসৰি নিমখ সৰু চামুচেৰে 2 চামুচ নিমখ দি দিছো through the highways till my shadow turns to sun rays and on we'll go a চামুচ জিৰা গুড়ি through the wastelands through the highways and on we'll go ya সৰু চামুচেৰে a চামুচ ধনিয়া গুড়ি সৰু চামুচেৰে 1 চামুচ জলকীয়া গুড়ি আপুনি জলকীয়াটো নিজৰ কৰি দিব আৰু মানে কি দিলে যিমানখন খায় সেই হিচাপত দিলে হ'ল চামুচ দিম আমি ইয়াত 1 চামুচ দিম আমি মানে গৰম মছলা গুড়ি তাৰপিছত 1 চামুচ দিম আমি জালুকৰ গুড়ি এতিয়া আমি মিশ্ৰণখিনি ভালদৰে মিহলাই লওঁ ভালদৰে মিহলাই ল'ব গোটেইখিনি মিহলাই ল'ব এইখিনি এতিয়া আমাৰ হৈ গৈছে এতিয়া ইয়াত আমি চিকেন দিম ইয়াত আমি আধা কেজি চিকেন ৰাখিছোঁ এইখিনি দি দিম এতিয়া আমি গোটেইখিনি চিকেন ভালদৰে মিশ্ৰণটোৰ সৈতে মিহলাই ল'ম মিহলাই ল'লে হৈ যাব গোটেইখিনি চিকেনত লগাকৈ চাওকচোন গোটেইখিনি আমাৰ দৈৰ মিশ্ৰণৰ সৈতে চিকেনখিনি মিহলি কৰা হৈ গৈছে এতিয়া আমি এইখিনি 1 ঘণ্টা 2 ঘণ্টামান যাৰ 1 ঘণ্টামান থ'লে হৈ যাব মই 2 ঘণ্টা ৰাখিম এইখিনি আমি ফ্ৰিজত ভৰাই ল'ম এতিয়া ইয়াতে মই তেল লৈছোঁ অকণমান চেনি দিম সৰু চামুচেৰে 1 চামুচ চেনি দিয়াৰ পাছত আমি ইয়াত নৰসিংহ পাত দিম 3 কিলো লৈছোঁ মই এনেকুৱা নৰসিংহ পাতটো আমি তেলতে দি দিম তাৰপিছত ইয়াতে দিম মই 2টা শুকান জলকীয়া আৰু 1 কিলো তেজপাত ভালদৰে লৰাই লওঁ তেলখিনি ভালদৰে গৰম হৈছে নৰসিংহ পাতকেইটা ভজা গৈছে ইয়াতে মই দিম পিঁয়াজ ইয়াতে মই 3টা পিঁয়াজ দিছোঁ মিডিয়াম চাইজৰ ভালদৰে আমি লৰাই দিম পিঁয়াজটো গলি যাবৰ কাৰণে ইয়াতে দিম মই নিমখ আপোনাৰ সোৱাদ অনুযায়ী যিমানকণ খায় সিমানকণ দিলে হ'ব ভালদৰে লৰাই ল'ম লৰাই লোৱাৰ পিছত অকণমান ঢাকি ৰাখিম
এতিয়া ইয়াতে দিম মই গোটা গৰম মছলা অকণমান থেতেলিয়াই লৈছিলোঁ, সেইখিনি দি দিম। প্ৰায়ে হ'বই আৰু ইমানকণ হ'লে হৈ যাব। এতিয়া ইয়াত দিম মই এটা সৰু সৰুকৈ কাটিছিলোঁ বিলাহী। বিলাহীখন দি আমি ভালদৰে ভাজি ল'ম আৰু এবাৰ। ভাজি ৰখাৰ পিছত ইয়াতে দিব লাগিব এতিয়া আমি অকণমান হালধি। আপোনাৰ প্ৰয়োজন অনুসৰি হালধিখন দি দিব। আৰু এবাৰ মিহলাই ল'ম। আৰু এবাৰ মিহলাই লওঁ আৰু অকণমান সময়ৰ কাৰণে ঢাকি ৰাখিব। এতিয়া ইয়াতে দিম পিচি ৰখা আদা নহৰু পেষ্ট 2 চামুচ দি দিম মই ইয়াতে আদা নহৰু পেষ্ট। সৰু চামুচেৰে 2 চামুচ ভালদৰে মিহলাই ল'ম। ভাজি হ'বই আৰু আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজিলে হৈ যাব। এয়া আমাৰ হৈ গৈছে, পিঁয়াজ ভাজি হৈ গৈছে, ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াতে দিম আমি মেৰিনেট কৰি ৰখা চিকেন। মই 2 ঘণ্টাৰ কাৰণে এইখিনি মেৰিনেট কৰি ৰাখিছিলোঁ। চিকেনটো দি দিম। এতিয়া আমি ভালদৰে এইখিনি মিহলাই লওঁ। এতিয়া বিশেষ আমি মছলা নিদিওঁ, মেৰিনেট কৰোঁতে গোটেইখিনি মছলা আমি মিহলাই ৰাখিছিলোঁ। হৈ গৈছে, এতিয়া অকণমান সময় ঢাকি ৰাখিম। এতিয়া প্ৰায় আমাৰ ল' মিডিয়াম ফ্লেমত 20 মিনিট ভাজি ল'লোঁ। এতিয়া আমাৰ আলু দিব পৰা হৈ গৈছে। এতিয়া আমি কাটি ৰখা আলুখিনি দি দিম ইয়াতে। আলু মই বেছি দিয়া নাই, সৰু সৰু 2টা আলু দি দিছোঁ। ভালদৰে লাৰি দিম। আলুটো মিক্স হোৱাৰ পাছত আৰু প্ৰায় 10 মিনিটমান আৰু ঢাকি ৰাখিব। জুইটো মিডিয়াম ফ্লেমতে ৰাখিব, নহ'লে সোনকালে জ্বলি যাব পাৰে। চিকেনৰ ভাজিকণ হৈ গৈছে। এয়া চাওকচোন, কালাৰটো দেখিবলৈ ধুনীয়া হৈছে। আলুটো প্ৰায় সিজি গৈছে। এতিয়া ইয়াতে আমি গৰম পানী দি দিম। গৰম পানী দি দিম। গ্ৰেভি নকৰোঁ আজি, জোল টাইপ বনাম। আৰু অকণমান পানী দি দিম। লৰাই দি চিটি লগাই দিম হৈ যাব। ইয়াত মই 2টা চিটি দিম। কালাৰটো দেখিবলৈ ধুনীয়া হৈছে। এতিয়া মই ইয়াত 2টা চিটি লগাই দিম। মোৰ কুকাৰৰ চিটিটো গৈছে, হৈ গৈছে চিকেন। এতিয়া আৰু অকণমান জুইটো দিম মই। ইয়াত মিট মছলা, গৰম মছলা গুড়ি অকণমান দি দিম, ৰেডি হৈ যাব। মিট মছলা সৰু চামুচেৰে 1 চামুচ, এয়া গৰম মছলা গুড়ি সৰু চামুচে 1/2 চামুচ, কাৰণ মই গোটা গৰম মছলা দিছিলোঁ ভাজি থাকোঁতে।
চিকেন ৰেডি হৈছে। আপোনালোকে এনেকুৱা দৈৰ সৈতে চিকেন বনাই খাব পাৰে। আৰু ক্লিক কৰি ৰাখক ষ্টাইল। যদিহে মোৰ আজি দৈৰ সৈতে বনোৱা চিকেনৰ ৰেচিপিটো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকিব।